হেল্ল' নমস্কাৰ তোমাৰ K.P.R ব্লগছৰ আজি মই বহুত হেপী কাৰণ মোৰ ইমান জলদি যে 1K ছাবস্ক্ৰাইবাৰ হৈ গ'ল তো আপোনালোকক বহুত আপোনালোকে যে ইমান জলদি 1K ছাবস্ক্ৰাইব কৰি দিব বুলি মই কেতিয়াও ভবা নাছিলোঁ আৰু এনেকৈয়ে মৰম দি যাব আৰু এনেকৈয়ে ছাপোৰ্ট দি যাব আৰু 10K 20K যাতে জলদি হৈ যায় তাৰে কামনা কৰিলোঁ আৰু ধন্যবাদ সকলোকে আৰু এবাৰ অন্তৰৰ পৰা থেংক ইউ ছ' মাছ আই লাভ ইউ অল। মোৰ 1K হোৱাৰ লগে লগে বহুতে উইচ কৰিছে মানে যিদিনাতো 1K হৈছিলে সেইদিনাতো হোৱাটছএপ বুজাই তো আৰু বহুতে উইচ কৰিছে আমাৰ বঙাইগাঁৱৰ ট্ৰেভেলাৰ নয়ন দা আৰু চিৰঞ্জিত দাদিয়া আৰু ময়ুৰ মিছ আছামিজ চেনেলৰ পৰাও উইচ কৰিছে আৰু বহুত মানে আছে। আপোনালোকে ভিডিঅ'টো শেষলৈ চাব তো পূৰা ধামাকা হৈছে আজি পূৰা ভিডিঅ'টো ধামাকা হ'ব তো শেষলৈ চাই থাকক তো গম পাব কোনে উইচ কৰিছে কৰা নাই সকলো গম পাব যাব তো চাই থাকিব ভিডিঅ'টো। हेलो অসম তো কংগ্ৰেচুলেশ্যন কমল ভাইটি আমাৰ ট্ৰেভেলাৰ নয়ন ফেমিলিৰ ফালৰ পৰা মই তোমাক বহুত কংগ্ৰেচুলেশ্যন জনালোঁ তোমাৰ 1K হোৱাৰ বাবে আৰু আশা কৰিছোঁ যে ভৱিষ্যতে তুমি এনেকৈ কষ্ট কৰি যোৱা ধুনীয়া ভিডিঅ' বনাই যোৱা আৰু ভৱিষ্যতলৈকে 1K নহয় 10K 20K 30K 100K সোনকালে যাতে হৈ যায় সেইটোৱে কামনা কৰিলোঁ। তো কংগ্ৰেচুলেশ্যন ভাইটি। তো কমল ভাই কংগ্ৰেচুলেশ্যন। তো তোমাৰ আজি 1K সাবস্ক্রাইব কমপ্লিট হল বহুত ভাল লাগিল এই খবৰটো শুনি তোমাৰ ইমান সোনকালে 1K সাবস্ক্রাইবাৰ কমপ্লিট হৈ গল। তো তুমি বহুত ভাল ভিডিঅ' বনোৱা আৰু এনেকুৱা আৰু ভাল ভিডিঅ' বনাই যোৱা তো তোমাৰ 10K 20K 30K সাবস্ক্রাইবাৰ হ'ব বেছি দিন নালাগে। তো ভাল লাগিল খবৰটো শুনি ধন্যবাদ। আমার K.P.R ভাই মানে কমল ভাইয়ের চ্যানেলটো আজি 1K সাবস্ক্রাইবার হৈ গল তো সোনকালে আৰু 5K কৰি দিয়ক আপোনালোকে আৰু কমল ভাই শুভেচ্ছা থাকিল তোমালৈ এনেকৈ আগুৱাই যাই থাকা ভাল ভিডিঅ' দি যাই থাকা আমাক তো ধন্যবাদ। নমস্কাৰ মই ময়ুৰ মানস আশা কৰোঁ সকলো ভালে কুশলে আছে মই ভালে আছোঁ আৰু আপোনালোকে চাই আছে K.P.R ব্লগছ ইউটিউব চেনেল আৰু এই চেনেলটোৱে 1K অৰ্থাৎ 1000 ছাবস্ক্ৰাইবাৰ অতিক্ৰম কৰিছে গতিকে মোৰ তৰফৰ পৰা বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ K.P.R ব্লগছলৈ আৰু তোমাৰ চেনেলটো এনেকৈ এদিন 1K পৰা গৈ 5K 10K 50,000 1 লাখ 1 মিলিয়ন হওক তাই কামনা কৰিছোঁ। সকলোৱে চাই থাকিব K.P.R ব্লগছ। থেংক ইউ লাভ ইউ অল। হে গাইজ আমাৰ হেল্ল' অসম ফেমিলি মেম্বাৰ্ছ কমল ৰায় ভাইটি অৰ্থাৎ K.P.R ব্লগছ যোৱাকালি 1K ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰিলে তো ভাইটিলৈ অলেখ অযুত শুভকামনা থাকিল লগতে বহুত মৰম। তো ভাইটি আগুৱাই যোৱা ইউটিউব জগতখনত তাৰে শুভকামনা থাকিল আৰু জলদি 10K হ'ব লাগে। তো আপোনালোকে মৰম আৰু আশীৰ্বাদ দিব যাতে সকলোৱে একেলগে আগবাঢ়ি যাব পাৰে। তো বাই বাই। হেল্ল' এভৰিৱান মই গৌতম আৰু আজি K.P.R ব্লগছ নামৰ চেনেলটোৱে অৰ্থাৎ কমল ভাইৰ চেনেলটোৱে 1K ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰিলে। চ' কমল ভাইলৈ বহুত কংগ্ৰেচুলেশ্যন জনালোঁ আৰু এনেকৈ ভাল জচিলা ভিডিঅ' দি আগুৱাই গৈ থকা তাৰে কামনা কৰিলোঁ। তো ৰাইজ আজি একটা একদম ভাল লগা কথা আমাৰ K.P.R ব্লগছত যে আজি 1000 ছাবস্ক্ৰাইবাৰ সক্ষম হৈছে তাৰ কাৰণে বহুত ধন্যবাদ গোটাখানকে। তো আৰু যাতে অনাগত দিনবোৰত K.P.R ব্লগছে আৰু আগলৈ আগুৱাই যায় তাৰে কামনা কৰিলোঁ। K.P.R ব্লগ তোমাৰ 1K ছাবস্ক্ৰাইবাৰ হৈছে বহুত কংগ্ৰেচুলেশ্যন। এনেকৈ যেন আগন্তুক দিনত আগুৱাই যাওঁ তাৰে কাৰণে ভাল কণ্টেণ্ট দিয়া ভাল ভিডিঅ' আমাক দি যোৱা এণ্টাৰটেইনমেণ্ট কৰা ভাল জাগা এক্সপ্ল'ৰ কৰা আমি চাই যাম তুমি দি যাবা এনেকৈ আগুৱাই যাই থাকা। আৰু মোৰো এটা সৰু সুৰা চেনেল আছে তুমি ছাবস্ক্ৰাইব সকলোৱে চাবা অংকুশ ব্লগ বুলি আছে অংকুশ ব্লগ ফেমিলিৰ তৰফৰ পৰা তোমাক বহুত কংগ্ৰেচুলেশ্যন দিলোঁ। তো তাৰে কামনা কৰিলোঁ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবা K.P.R ব্লগ একদম ছাবস্ক্ৰাইব ধামাকা ব্লগ দিয়ে একদম সকলোৱে ছাবস্ক্ৰাইব কৰা 1K 10K হওক যেন 1 মিলিয়ন। তো থেংক ইউ ছ' মাছ। তো কংগ্ৰেচুলেশ্যনছ কমল ভাই আৰু তোমাৰ চেনেলটো 1K ছাবস্ক্ৰাইবাৰ হৈ গ'ল K.P.R ব্লগছ আৰু মোৰ লগত আছে বিশ্বজিৎ ভাই। 1K নহয় 10K নহয় 100K লাগে 10K বা 100K এনেকৈ আগবাঢ়ি যোৱা আৰু ভাল ভিডিঅ' দি যোৱা আৰু এবাৰ কংগ্ৰেচুলেশ্যনছ আৰু লাভ নকৰিবা যিটো ভাল পোৱা সেইটো কৰি যোৱা ইউটিউব জগতত আৰু ফিউচাৰৰ কাৰণে বেষ্ট উইচ থাকিল একদম ধুনীয়া ভিডিঅ' দি যোৱা আমাক কংগ্ৰেচুলেশ্যন 1K কংগ্ৰেচুলেশ্যন পুৰা এবাৰ ধামাকা হ'ব। হেল্ল' গাইজ আজি আমাৰ মৰমৰ K.P.R ব্লগ চেনেলটোৱে 1K ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰিলে আছাম এয়াৰ ব্লগছ চেনেলৰ পৰা বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ।
1K ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰাটো ইমান সহজ কথা নহয় কাৰণ মই নিজে গম পাওঁ 1K ছাবস্ক্ৰাইবাৰ কৰাটো কিমান টান আৰু কষ্ট কৰি যাওঁ 1K কি 10K কি 100K সোনকালেই হ'ব ভাল ভাল ভিডিঅ' দি যোৱা ফিউচাৰৰ কাৰণে অল দ্য বেষ্ট ব্ৰো থেংক ইউ জয় আই অসম তো গাইজ তো মই আছোঁ মনোৰঞ্জন এটা মোৰ ইউটিউব চেনেল আছে মনোৰঞ্জন ব্লগছ তো K.P.R ব্লগছে 1K ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰিল বহুত ভাল লাগিল কমপ্লিট কৰাতে তো আৰু অনাগত দিনতো যদি ভাল ভিডিঅ' দিয়া যাব পাৰে আৰু তো একে কামনা কৰিলোঁ নমস্কাৰ মোৰ নাম মানৱ আৰু মোৰ সৰুকৈ এটা ইউটিউব চেনেল আছে মানৱ ব্লগছ বুলি আপোনালোকে যদি চাব বিচাৰে তেনেহ'লে চাব পাৰে চাৰ্চ কৰি আৰু আজি মই আহিছোঁ K.P.R ব্লগ চেনেলত অৰ্থাৎ কমল ভাইৰ চেনেলত কাৰণ কেইদিনমান আগতে কমল ভাইৰ চেনেলটো 1K ছাবস্ক্ৰাইবাৰ কমপ্লিট হ'ল তো কমল ভাইলৈ বহুত শুভেচ্ছা থাকিল মোৰ তৰফৰ পৰা আৰু আগন্তুক ধুনীয়া ভিডিঅ' আমালৈ দি থাকিবা তাৰে কামনা কৰিলোঁ বৰ্তমান হ'ল 1K তাৰপিছত 2K তাৰপিছত 3K যাতে জল্দি 10K হয় তাৰে কামনা কৰিলোঁ এইখিনি আছিল ধন্যবাদ আজি আমাৰ ইউটিউবৰ এজন ইউটিউবাৰ K.P.R ব্লগছ তেওঁৰ 1K কমপ্লিট হৈছে বহুত ভাল লাগিছে মোৰ একদম গাটো বেয়া তথাপিতো মই মানে তেওঁক উইচ নকৰি নোৱাৰোঁ তো K.P.R ব্লগছ তোমাক অশেষ ধন্যবাদ তোমাৰ আৰু উন্নতি হওক আৰু আগুৱাই যোৱা এনেদৰে ভাল ভিডিঅ' সকলোকে দি যোৱা আৰু তোমাক মোৰ ফালৰ পৰা বহুত শুভেচ্ছা ধন্যবাদ থেংক ইউ বাই বাই এইখিনিয়ে আছিল আজিৰ ভিডিঅ' তো আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে যদি ভাল পালে লাইক কৰিব কমেণ্ট কৰিব আৰু চেনেলটো যদি নতুন আছে ছাবস্ক্ৰাইব কৰি দিব আৰু বহুত জলদি আমাক 2K হ'ব লাগে তো চেনেলটো যদি নতুনকৈ আছে ছাবস্ক্ৰাইব কৰি দিব প্লিজ